Hello guys, good evening. কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। লাজু কি খোজে রে লাহে কই যৌবনা মৰমবোৰ বুকুত লৈ বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ভিডিঅ'টো কি ভিডিঅ' লৈ আহিছোঁ আপোনালোকে হয়তো থাম্বনেইল চাই গম পাইছে, তো আকৌ আপোনালোকক ক'ব নালাগে। তাকেই বাৰ্থডে আছে মোৰ লগৰজনী পূৰ্ণিমাৰ, তাৰে যা যোগাৰ চলি আছে। মোৰ নাইট ডিউটি হৈ থকা কাৰণে শুই আছিলোঁ, শুই উঠিছোঁ। ইহঁতি বজাৰ কৰি আহিলেই মোক লগ ধৰিছিলে, বাট মোৰ টোপনি ক্ষতি হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ। তাই গ'ল, বজাৰ কৰি আহিলে। এতিয়া বজাৰ কৰা হ'ল, তাইও আহিলে। অলপ চাহ খাই ল'লোঁ গোটেইকেইজনীয়ে মিলি। আমি এতিয়া ৰুমত চাৰিজনী আছোঁ। চাহ খালোঁ, এতিয়া চবেই নিজৰ নিজৰ কামত লাগিছোঁ। আকৌ আমাৰ নাইট ডিউটি আছে, যাব লাগিব 8টা বজাৰ পৰা। সোনকালে বস্তুবোৰ বনালে সোনকালে হ'ব, সেইবাবে যা যোগাৰ কৰি আছোঁ। বা সুনিতা বাই বনাব আৰম্ভ কৰিছে, আৰু লগতে আমি চব্জিবোৰ কাটি দিছোঁ। ব'লক এতিয়া আমি কি বনাব লৈছে আৰু দেখাইছোঁ আপোনালোকক। কিন্তু যোৱাৰ আগতে আপোনালোকে যাতে মোৰ চেনেলটো প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মোৰ পৰা কি ভিডিঅ' বিচাৰে, কেনেকুৱা ভিডিঅ' বিচাৰে প্লিজ জনাব, কমেণ্ট কৰিব। যদি মোৰ ভিডিঅ' চাই কেনেকুৱা পায় সেইটোও কমেণ্ট কৰি জনাব। আপোনালোকে আশীৰ্বাদ কৰিব, তেতিয়াহে আৰু আগবাঢ়ি যাম। আৰু আপোনালোকে যাতে উৎসাহ দিয়ে, তেতিয়াহে আৰু নতুন নতুন ভিডিঅ' লৈ আহিব পাৰিম আপোনালোকৰ ওচৰলৈ। চ' এতিয়া ব'লক সিহঁতৰ ওচৰত যাওঁ, সিহঁতি কি কৰি আছে সকলোখিনি দেখাম। চব্জি কাটি আছে, দেখিছে নহয়, এইবোৰ যা যোগাৰ চলি আছে। আলু কাটি আছে, ইয়াত মই নহৰু গুচাই আছিলোঁ, এতিয়া আইলাইজনীয়ে গুচাইছে। বাৰ্থডে কেনেকুৱা লাগিছে? এইহে বাৰ্থডে আকৌ, কিমান হেপী। আৰু এজনী বাই কিটচেনত বনাই আছে। হাই কৈ দিয়ক, কি বনাইছে? বাৰ্থডে চিকেন দেখিছে নহয়, বনাই আছে পুৰা। বৰ ধুনীয়া টেষ্টি চিকেন বনাই আকৌ। হা আমি এতিয়া সেইখিনি কাটোগৈ। এইফালে আছে আমাৰ নহৰু, এইফালে আছে আলু কাটি আছে। চালাডৰ কাৰণে কাটি থৈছে গাজৰ, পিঁয়াজ, জলকীয়া। বাৰ্থডে কাৰণে বনাই আছে। এটা আমার সুনিতা বা সবজি মাংস ফ্রাই কৰি আছে এতিয়া। সুনিতা বা খাই দিয়ক। আজি আমাৰ ৰুমটো একদম ক্লিন হৈ আছে। কি ধুনীয়া হৈ আছে আজি।
ময়ে কৰিলোঁ এখন মোৰ বেগ নতুন বেগ এয়া নহৰু আৰু আদা খুন্দিব লৈছোঁ দেখিছে নহয় এইটো কি হয় এনেকা আলু দিছে বাহিৰততো ভালেই আছিলে চোন এনেকুৱা এইটোক চাই উদাহৰণ দিব পাৰি কিছুমান মানুহৰ মনটো বেয়া ভিতৰটো বেয়া ওপৰটো ভাল বুলি কৈছে এনেকে নকবি বেয়া থাকিলে মই কি এনেকুৱা হ'ব পাৰে দেখিছ চবটো বেয়া হৈছে গোন্ধাইছে নেকি চাই ল শুনি চাই ল নাই গোন্ধোৱা কি চব ওলাইছে নেকি তেনেকুৱা শুকান আছে পতলা হৈ আছিলে হৈ যায় তেতিয়া এই পাতলা কটাৰীটোৱে কাটি ভাল লাগে ন তো ক'ত আছে পাতলা পাতলা চুলি মছলা ভাল এইটো দি কাটিম বনাই পিনি যাব চাৰে 7টা হ'লেই চোন হেল্ল' হৈ যাব ন হৈ যাব আমাৰ লগৰজনীয়ে চালাড বনাইছে দেখিছে না ইমান ধুনীয়াকৈ সজাই ৰাখিছে ইয়াৰ পৰা এটাও হিলাবলৈ নাই দিয়া পুৰা কৈছে ইয়াৰ পৰা নিহিলাবি বাৰ্থডে কালি এতিয়া ভাত বনাব ইয়াত মাংস বনাই আছে এইখিনি মাংস হৈ গ'ল ন এতিয়া ভাত বহাই দিব ইয়াত মই বহাই দিছোঁ তই কথা পাতিবি যা গাইজ আৰু এটা কথা আছে আপোনালোকক দেখাইছোঁ বাৰ্থডে কালৰ কাৰণে আমি এটা বস্তু ছাৰপ্ৰাইজ কৰি ৰাখিছোঁ বাৰ্থডে কেকটো এইটো তাই গম পোৱা নাই আমি আনি ইয়াত ভৰাই ধৰিছোঁ এইটো দেখিছেনে বাৰ্থডে কেকটো যাব এতিয়া নুশুলোঁ পাছত খুলিম মই দেখাই দিছোঁ আপোনালোকক এইটো বাৰ্থডে কেক তাই গম পোৱা নাই এইটো তাইৰ নামটো লিখি থৈছে পূৰ্ণিমা উল্টা আছে মই চিধা কৰি দেখাই দিছোঁ আৰু এইটো পূৰ্ণিমা খুলিম অলপ পাছত তাই গম পোৱা নাই বাৰ্থডে কেকটো লুকুৱাই ৰাখিছোঁ আমি তাই দেখিব বুলি ক'ত লুকুৱাই থৈছোঁ জানে নাই আপোনালোকে বিচনাৰ তলত লুকুৱাই থৈছোঁ তাই আহি থাকে ন ৰুমৰ ভিতৰত চব বিচনাৰ তলত লুকুৱাই ৰাখি থৈ দিছোঁ তাইৰ কাৰণে বাৰ্থডে আমি আগতে খাই দিলোঁ আৰু আমাৰ ডিউটি আছে যে সিটো আৰম্ভ কৰিলেই Happy birthday! Thank you. Oh, lipstick lagaব নিদিলে না কেনেকৈ ওলাই যা লগাই ল এই কাটি দিয়া লগাই লিপষ্টিক লগাই ল লিপষ্টিক पार्टी तो कभी से शुरू हुई है
হ'ল চ' গাইজ আজি নেক্সট ডে কালি বাৰ্থডেটো ভালে ভালে গ'ল আপোনালোকে কেনেকুৱা পালে আমাৰ বাৰ্থডে পাৰ্টিটো জনাব আৰু কালি মোৰ দেৰি হ'ল ডিউটি যাবৰ বাবে যিমানখিনি পাৰিলোঁ আপোনালোকৰ ওচৰত ভিডিঅ'খিনি আগবঢ়ালোঁ দেখালোঁ কিমানখিনি এনজয় কৰিলোঁ কেনেকুৱা লাগিল বাৰ্থডে কৰি আপোনালোকে চাই কেনেকুৱা পালে বাৰ্থডে পাৰ্টিটো তো জনাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চ' আজিলৈ বাই বাই লাভ ইউ অল